ভালকে জনাই দিব Good morning. Good morning. Clear আছে ন আচ্ছা থ্যাংক ইউ ধন্যবাদ আচ্ছা আপোনালোক যিসকল নতুনকৈ আহিছে সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছো এতিয়া মই আপোনালোকক এটা খুব সুন্দৰ অপৰচুনিটিৰ বিষয়ে বৰ্ণনা কৰিবলৈ লৈছো যিটো হৈছে সম্পূৰ্ণ এটা গভ চাৰ্টিফাইড কোম্পানী আৰু ইণ্ডিয়াছ ওৱান অফ দ্য মোষ্ট ফাষ্টেষ্ট গ্ৰোয়িং কোম্পানী আমি ওয়ার্ক কৰি আছো সম্পূৰ্ণ এটা মোবাইল ফোনৰ জৰিয়তে আৰু খুব সুন্দৰ এটা ইনকাম কৰিবলৈ সক্ষম হৈছো আৰু এই ইনকামখিনি কৰ পৰা কেনেকৈ জেনাৰেট কৰিব পাৰি তাকে আজি বৰ্ণনা কৰি খুব সুন্দৰকৈ আপোনালোকে বুজি পোৱাকৈ আৰু মোৰ লগত কোঅপাৰেট কৰিব আপোনালোকে দুটামান মই কোৱেশ্চন আপোনালোকক সুধিব বিচাৰিছো আজি যেটো আপুনি মোবাইল ফোন ইউজ কৰি আছে সেই মোবাইলটোৰ জৰিয়তে ইনকাম এটা কৰিব পাৰিছে নে এনে বেলেগ কিবা আপুনি এনজয়মেন্টত ব্যৱহাৰ কৰি আছে মই তাকে আপোনালোকক সুধিব বিচাৰিছো বেসিক্যালি কি হয় আমি সোশ্যাল মিডিয়াতে ওয়ার্কখিনি কৰি আহিছো আৰু ইনকামটো আমি সোশ্যাল মিডিয়াৰ জৰিয়তে জেনাৰেট কৰিছো আৰু এই মোবাইল ফোনৰ জৰিয়তে কিন্তু আপুনি কি কৰিছে মই তাকে অকনমান জানিব বিচাৰিছো কিবা ইনকাম অপৰচুনিটিত ব্যৱহাৰ কৰিছে এনে আদাৰৱাইজ আপুনি এনে আপোনাৰ সময় ইয়াৰ জৰিয়তে আপুনি টাইম পাছৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে এবাৰ মোক আপোনালোকে কোঅপাৰেট কৰিব আৰু যি সকল আহিছে আপোনালোকে কিমান ইনকাম বিচাৰি আহিছে আৰু কিমান টাইম দিব পাৰিব চাট বক্স ওপেন আছে আপোনালোকে মোক এবাৰ কোঅপাৰেট কৰি জনাব আপোনালোক কেনে ধৰণৰ অডিয়েন্স আহিছে আচ্ছা হয় আপুনি কি কৰি আছে এতিয়া আৰু কিমান ইনকাম বিচাৰিছে স্বাগতম জনাইছো একো কৰা নাই আচ্ছা নিশ্চয় আপুনি কি কৰি আছে এতিয়া মোবাইলৰ নামত আহিছে আপোনাৰ নামটো ইয়াত অহা নাই একো কৰা নাই এতিয়ালৈকে হয় এন্ড্ৰইড ফোনটো আছে কিন্তু একো কৰা নাই হাউসৱাইফ হয় 2000 টকা 2000 টকায় কি হয় আপুনি কওকচোন আজি ডেটত 2000 টকায় কি হয় 2000 3000 টকায় কি হয় আজিলৈকে একো ইনকাম কৰি আচ্ছা ধন্যবাদ পল্লৱী শইকীয়া দুটা দিনৰ 2 ঘন্টা 2-3 ঘন্টা টাইম দিব পাৰিব আপুনি ধন্যবাদ হয় সেই আজৰি সময়খিনিকে আমি ইনকামলৈ কনভাৰ্ট কৰি আহিছো আৰু কেনেকৈ কৰি আহিছো খুব সুন্দৰকৈ মই বুজাই দিম আপোনালোক আধা ঘন্টাৰ কাৰণে থাকিব মাত্ৰ আধা ঘন্টাত গোটেইখিনি মই প্ল্যান আপোনালোকক বুজাই দিম মই কি কাম কৰিব পাৰিম মই কেনেকৈ হয় বুজাই দিম মাজনী হয় সুন্দৰকৈ বুজাই দিবলৈকে আমি মিটিংখনত আহিছো খুব সুন্দৰকৈ বুজি পাৰিব ষ্টুডেন্ট হয় কৰিব পাৰিব monthly 4000 monthly 10000 2-3 ঘন্টা আচ্ছা দোকান আছে আচ্ছা দোকান আছে যদি খুব ভাল কথা আপোনাৰ দোকানখনৰ জৰিয়তে আপুনি ইনকাম কৰিব পাৰিব এই অপৰচুনিটিত আহি আচ্ছা ঠিক আছে আপোনালোকে ইমান সুন্দৰকৈ কভাৰ কৰিছে সকলোকে ধন্যবাদ জনাইছো মই স্ক্ৰিনখন শেয়াৰ কৰিব লৈছো 15 মিনিটত মই আপোনালোকক গোটেই প্ল্যানটো বুজাই দিম ধুনিয়াকৈ আৰু আপোনালোকে একদম খুব সুন্দৰকৈ মানে বুজিব পাৰিব আৰু ইয়াতে আমি কেনেকৈ কৰি আছো ইনকামটো তো তাৰ বিষয়ে মই গোটেইখিনি কথা আপোনালোকক বহলকৈ বুজাই দিম কোম্পানীৰ নাম হৈছে ড্ৰিম ট্ৰেড এণ্ড মাৰ্কেটিং সলিউশন প্ৰাইভেট লিমিটেড ইয়াৰে দুগৰাকী আছে এমডি মেনেজিং ডাইৰেক্টৰ এগৰাকী হৈছে মিস্টাৰ সংকল ব্ৰাউট ছাৰ মিসেস পলক বুদৱানী মেম আপোনালোকে নিশ্চয় দেখি পাইছে স্ক্ৰিনত আৰু মই আপোনালোকৰ লগত এটা হোষ্ট হিচাপে আছো আশা পাত্ৰ যোৰহাটৰ পৰা এগৰাকী ড্ৰিমৰ কোচ এণ্ড ট্ৰেইনাৰ
এতিয়া আহিছো আসল কথালৈ আমি ইনকাম খিনি কৰ পৰা কেনেকৈ কৰিব পাৰিম টু দা পইণ্ট মই আপোনালোকক বুজাই দিম ইন শৰ্ট বুজাই দিম খুব সুন্দৰকৈ আপোনালোকে বুজিব পাৰিব আৰু আমি ইনকাম খিনি কেনে ধৰণে জেনাৰেট কৰি আছো সেইটো মই আপোনালোকক ভাল ধৰণে বুজাই দিম এতিয়া চাব আমি ইনকাম খিনি কেনে ধৰণে কৰি আছো চাব ইয়াতে মাই ডিয়াৰ ফ্ৰেণ্ডছ কোম্পানী মাত্ৰ এবছৰ হৈছে আৰু এবছৰৰ ভিতৰতে ইয়াতে বহুতো লাখপতি ওলাই গৈছে 1 লাখ 2 লাখ টকা নহয় মাই ডিয়াৰ ফ্ৰেণ্ডছ ইয়াতে 15-16 লাখ টকা এবছৰৰ ভিতৰতে ইনকাম কৰিবলৈ সক্ষম হৈছে আমাৰ সুপাৰ আপলাইন প্ৰেৰণা মহেশ্বৰী মেম গতিকে চাওক ইমান এটা ফাষ্টেষ্ট গ্ৰোইং টিম হয় তো এবছৰৰ ভিতৰতে ইমান ইনকাম কৰাটো পসিবল হয় জানো একচুয়ালি আপোনালোকে চাব গুটেইখিনি মই আপোনালোকক সহজ সৰল ভাষাত বুজাই দিম আমাৰ কোম্পানী যেটো আছে আমাৰ টিমটো হৈছে আসাম ইনফিনিটি টিম আপোনালোকে যেটো দেখা পাইছে লোগো হৈছে আমাৰ এইটো আমি ইয়াৰ পৰাই ওয়াৰ্কটো কৰি আছো আৰু দৈনিক এনে ধৰণে আপোনালোকে ইনকাম খিনি কৰিব পাৰিব এইটো চাওক আপোনালোকে 300 টকাৰ পৰা 6000 টকালৈকে প্ৰতিদিনে আপুনি ইনকাম কৰিব পাৰিব এগৰাকী খুব আমাৰ ইয়াৰে এক্টিভ মেম্বাৰ হয় আপোনালোকে চাওক এজ এ লিডাৰ হিচাপে এখেতে কাম কৰি আছে এতিয়া ইমান সুন্দৰকৈ এটা ইনকাম কৰিবলৈ এনে ধৰণে সক্ষম হৈছে তো আপোনালোকেও এনে ধৰণে ইনকাম খিনি কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেণ্ডছ চাওক 300 টকাৰ পৰা 6000 টকালৈকে প্ৰতিদিন ইনকাম কৰিব পাৰিব যত নেকি আপুনি এগৰাকী হাউস ওয়াইফ হিচাপে আশা কৰিছে 2-3 হাজাৰ টকা মাহত গতিকে চাওক 2-3 হাজাৰ টকাৰে কি হ'ব গতিকে ইয়াতে 2-3 হাজাৰ টকাৰে আজিৰ ডেটত একোই নহয় মাই ডিয়াৰ ফ্ৰেণ্ডছ আমি ইয়াতে সপোনখিনি আমাৰ বাস্তৱত পূৰণ কৰাৰ কথা পাতিবলৈ আহিছো না কি আমি মাত্ৰ দৈনন্দিন জীৱনত আমি চলিবৰ কাৰণে ইনকামৰ কথা পাতিবলৈ আহিছো নহয় আমাৰ সপোন আছে বহুতো আৰু সেই সপোনবিলাক আমি কেনে ধৰণে বাস্তৱত ৰূপায়ণ কৰিব পাৰিম সেইখিনি কথা আমি ৰিড্ৰিমৰ জৰিয়তে আপোনাক জনাম এনে ধৰণে আপোনালোকৰ সপ্তাহত ইনকাম আহিব চাওক এটো হৈছে আমাৰ সপ্তাহৰ ইনকাম আমাৰ মেম্বাৰ হয় তো এনে ধৰণে ইনকাম খিনি তেওঁলোকৰ হৈ আছে আৰু ইয়াতে আমি ইনকাম খিনি কৰ পৰা কেনেকৈ কৰিম সেই মেইন টপিকটো লৈ এতিয়া আহিছো চাব এক মিনিট ইয়াতে আপুনি গম পালে যে আমি ইনকাম বিলাক কেনে ধৰণে কৰি আছো প্ৰথম কথা হৈছে আমাৰ প্ৰডাক্ট বেস কোম্পানী ড্ৰিম হৈছে সম্পূৰ্ণ এটা প্ৰডাক্ট বেস কোম্পানী এটা প্ৰডাক্ট আপুনি ইয়াতে অনলাইন অৰ্ডাৰ কৰিব লাগিব আৰু তেতিয়া আপুনি এটা মেম্বাৰশ্বিপ পাব ইয়াৰ পৰা লাইফ টাইম ইনকাম জেনাৰেট কৰিবৰ কাৰণে আপুনি ইয়াতে মেম্বাৰ হৈ যাব আৰু কি কৰিব লাগিব মেইন টপিক এটো সুন্দৰকৈ আপোনালোকে বুজিব পাৰিব ইয়াতে চাওক কেনে ধৰণে আহিছে প্ৰথমতে আপুনি জয়েন কৰিব লাগিব ইয়াতে ডায়মণ্ড এন্ট্ৰি মিন্স হৈছে আপুনি ইয়াতে 1200 পিভি কমপ্লিট কৰিব লাগিব 1200 পিভি মানে হৈছে 4400 টকাৰ পৰা স্টাৰ্ট হয় 4400 টকাত আপুনি এটা যিকোনো প্ৰডাক্ট পাব কোম্পানী ফালৰ পৰা আপোনাক দিয়া হ'ব এটা ইনকাম অপৰচুনিটি ইনকাম কৰিবলৈ এটা সুবিধা প্লেটফৰ্ম দিয়া হ'ব যত নেকি আপুনি ইয়াৰ পৰা কোনো ধৰণৰ ইনভেষ্টমেন্ট নহয় আপুনি এটা প্ৰডাক্ট ইয়াৰ জৰিয়তে পাব তাৰ পাছত আপুনি দুজন ইয়াতে মেম্বাৰ দিব লাগিব আৰু আপুনি আজি যেটো কাৰণে আহিছে ইনকাম কৰিবৰ কাৰণে চাব আমাৰ অসমত কথাই কৈছো ইন্ডিয়া টিমত আমি ওয়াৰ্ক কৰি আছো হেজ এ লিডাৰ হিচাপে আৰু অসমতে চাওক অসমতে আমাৰ কিমান নিবনুৱা সমস্যা আহি আছে এতিয়া কিমান নিবনুৱা সমস্যা সৃষ্টি হৈ আছে তো সেই ধৰণে আমাৰ না বিজনেস আছে না জব আছে গতিকে আপুনি যি কাৰণে আহিছে তেনে ধৰণৰ দুটা জয়নিং আপুনি দিব লাগিব মেল এণ্ড ফিমেল কোনো ধৰণৰ কথা নাই ইয়াতে দুজন জয়নিংৰ পৰা প্ৰথম আপোনাৰ ইনকাম আহিব 1200 টকা 1200 টকা প্ৰথম আপোনাৰ চেক আহিব আৰু আপুনি যি দুজন দিছে তেখেত সকলেও দুজন মেম্বাৰ কোম্পানীক দিব লাগিব কাম আমাৰ হেতুৱে আমি সম্পূৰ্ণ এম্পাৱাৰমেন্টত কাম কৰো আপুনি আহিছে আৰু আপোনাৰ জৰিয়তে বহুতো ইয়াতে উপকৃত হৈছে ইনকাম কৰিবৰ কাৰণে বহুতে আপোনাৰ জৰিয়তে ইনকাম কৰিবৰ কাৰণে এখন প্লেটফৰ্ম পাইছে গতিকে মাই ডিয়াৰ ফ্ৰেণ্ডছ এটো চাব প্ৰথম যেতিয়া আপুনি দুজন দিব তেতিয়া আপোনাৰ ইনকাম আহিব 1200 টকা আৰু তেওঁলোক দুজনে যেতিয়া দিব হেতু হ'ব নন ওয়াৰ্কিং ইনকাম পেসিভ ইনকাম বুলি কোৱা হয় হেতু তেতিয়া আপুনি আহিব আপোনালৈ 2400 টকা আৰু সেকেন্ড পেয়াৰত 2400 টকা আহিব থাৰ্ড পেয়াৰত আপোনাৰ ইনকাম আহিব 4800 টকা মাই ডিয়াৰ ফ্ৰেণ্ডছ খুব এটা সুন্দৰ অপৰচুনিটি হয় আপোনালোকে চাওক আৰু 6000 টকা ইনকাম কৰিব পাৰি প্ৰতিদিনে ইয়াৰ পৰা ওয়ান আইডি এটো চাওক ওয়ান আইডি যদি আপুনি 6000 টকাকৈ ইনকাম কৰিব বিচাৰে তেতিয়া আপুনি 4400 টকাৰ যিকোনো এটা প্ৰডাক্ট অৰ্ডাৰ কৰি মেম্বাৰ হ'ব লাগিব আৰু দুজন মেম্বাৰ আপুনি কোম্পানীক দিব লাগিব
সার্ভিস কি দিব কোম্পানীক আপুনি দুজন মেম্বাৰ দিব লাগিব আৰু তাৰ পৰা আপোনাৰ প্ৰথম চেক আহিব 1200 টকা আৰু তেওঁলোক দুজনে যেতিয়া দুজন দিব আপোনালৈ আহিব 2400 টকা আৰু সেই চাৰিজনৰ পৰা আপোনাৰ বাহিব টিমত মেম্বাৰ কিমান বাহিব 8 জন 8 জনলৈ পৰিৱৰ্তন হ'ব তেতিয়া আপোনাৰ ইনকাম আহিব 4800 টকা সেইটো আপুনি কোনো ধৰণৰ ওয়াৰ্ক কৰা নাই মাই ডিয়াৰ ফ্ৰেন্ডস মাত্ৰ দুজনহে আপুনি ইয়াতে দিছে বাকিখিনি তলৰ মেম্বাৰ সকলে দি গৈ আছে গতিকে এনে ধৰণে আপোনাৰ ইনকামটো ডেইলি বাঢ়ি যাব আৰু এদিনত আপোনাৰ 6000 ইনকামলৈ পৰিৱৰ্তন হ'ব নিশ্চয় বুজি পাইছে আপোনালোকে আৰু সেই হিচাপত আপুনি ওয়াৰ্কটো যদি কৰে ইয়াতে আপোনাৰ ইনকাম হ'ব 42000 সপ্তাহত আৰু মাহত আপোনাৰ হ'ব 1,80,000 টকা বছৰত হ'ব 21,60,000 টকা ইয়াতে চাও ইয়াতে এই ওয়াৰ্কটো কৰিবৰ কাৰণে কোনো ধৰণৰ আপুনি ইয়াতে এডুকেশন হাইলি মানে কোৱালিফাইড হ'ব নালাগে কোনো ধৰণৰ এক্সপেৰিয়েন্স লৈ আহিব নালাগে আৰু এটা খুব আপুনি সুন্দৰ পৰিবেশত কাম কৰি আমি আপোনাক জুম এপৰ জৰিয়তে মিটিংখিনি দিম সেই মিটিংখিনি শুনি তাতে শিকি গুটেইখিনি কাম আপুনি ভাল ধৰণে এনেকে গ্ৰো কৰিব পাৰিব মাত্ৰ এটা মোবাইল ফোনৰ প্ৰয়োজন হয় যেটো মোবাইল ফোন আপুনি আগতেই কৈছে মই আপোনালোকক আগতেই কোৱেশ্চন কৰিছো তাৰ পৰা কিবা ইনকাম জেনাৰেট কৰিছে নে আপোনাৰ কোৱেশ্চনটো আহিলে নাই কৰা কোনো ধৰণৰ ইনকাম কৰিব পৰা নাই মাত্ৰ আপুনি কি কৰিছে এনজয়মেন্টত ব্যৱহাৰ কৰিছে গতিকে সেই মোবাইল ফোনটোৰ জৰিয়তে আপুনি ইনকাম অপৰচুনিটিটো গ্ৰেব কৰিব পাৰিব আপুনি ইনকাম জেনাৰেট কৰিব পাৰিব ইয়াৰ পৰা মাই ডিয়াৰ ফ্ৰেন্ডস গতিকে এনে ধৰণে আপোনাৰ ইনকাম বিলাক আহিব এটো দেখা পাইছে নিশ্চয় আপোনালোকে এক মিনিট ইয়াতে চাব এটো মই আপোনালোকক বুজাই দিছো আপুনি যেতিয়া দুজন ইয়াতে দিব দুজনৰ পৰা আপোনাৰ টিমটো বাঢ়ি যাব যেটো এটি ইয়াতে দেখি পাইছে মাই ডাউনলাইন হৈছে আনজন তেখেতে দিছে মাই ডাইৰেক্টত আছে আনজন আছে আৰু মাই ডাউনলাইনত আছে 221 জন 211 জন আছে গতিকে আপোনালোকে দেখা পাইছে এই মাই ডাউনলাইনটো যিমানে তেওঁ ইনক্ৰিজ হৈ গৈ থাকিব তেওঁ টোটাল ইনকামটো 15000 পৰা হেতু বাঢ়ি গৈ থাকিব তো আমাৰ কামটো হৈছে সম্পূৰ্ণ এনে ধৰণে আপুনি ইনকাম খিনি কৰি এদিনত 6000 টকা লৈকে ইনকাম কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেন্ডস আৰু এটা আইডিয়া আছে আপোনালোকে ইয়াতে চাওক মাই ডাইৰেক্ট আছে 11 জন আছে দেখা পাইছে আপোনালোকে আৰু মাই ডাউনলাইন আছে 113 জন মাই ডাইৰেক্টত তেখেতৰ ডাইৰেক্ট স্পন্সৰ হৈছে 11 জন আৰু সেইটো বাঢ়ি গৈছে তেওঁ তাৰ পৰাই বাঢ়ি গৈছে 113 জন গতিকে 113 জনৰ পৰা তেখেতৰ ইনকাম হৈছে 8400 টকা আৰু এই মাই ডাউনলাইনটো যিমানে বাঢ়ি গৈ থাকিব ডেইলি বাঢ়ি গৈ থাকিব আৰু ডেইলি তেখেতৰ ইনকাম খিনি 8400 টকাৰ পৰা বাঢ়ি গৈ থাকিব আমাৰ এনে ধৰণে ইনকাম খিনি ডেইলি 1000 টকা লৈ মানে পৰিৱৰ্তন হয় আমাৰ টিমৰ ইনকাম আপোনালোকে চাওক এনে ধৰণে হৈছে মই আকৌ এবাৰ ৰিপিট কৰিছো আপোনালোকক চাব এটো হৈছে সম্পূৰ্ণ এটা প্ৰডাক্ট বেস কোম্পানী আপোনালোকে ইয়াতে যিখিনি প্ৰডাক্ট দেখি পাইছে পাই যাব আকৌ মই ৰিপিট কৰিছো যদি বুজি নাপালে আপোনালোকে এটো ভালকৈ মন কৰিব প্ৰডাক্ট বেস কোম্পানী হেলথ ইজ ওয়েলথ মানে আমাৰ কোম্পানীৰ ভিজন হৈছে যে হেলথটো ঠিক কৰা প্ৰথমতে হেলথটো ঠিক কৰা তাৰ পিছতে আপুনি নিজৰ যিমানখিনি আহিছে ইনকাম আহিছে সেইখিনি এনজয় কৰা গতিকে যি কোনো এটা প্ৰডাক্ট লৈ আপুনি ইয়াতে আপোনাৰ আইডিটো এক্টিভ কৰিব পাৰিব এক্টিভ কৰাৰ পিছতে আপোনাৰ কাম হ'ব ইয়াতে দুজন দিব লাগিব দুজন আপুনি কোৰ পৰা দিব আমি যিখিনি দিম আপোনাক যিখিনি নলেজ দিম জুম এপৰ জৰিয়তে তাৰ পৰা আপুনি দিব পাৰিব আপুনি দিব নালাগে আপোনাক শিকোৱা হ'ব কামখিনি শিকোৱা হ'ব আজি আপুনি যেনেদৰে আহিছে ইনকাম কৰিবৰ কাৰণে এজনৰ ওচৰত সুধিছে ইয়েস বা জয়েন লিখিছে তেনে ধৰণে আপোনাকো দিব তেখেতে গতিকে সেই টেকনিকটো আপোনাক আমি শিকাম ব্লু কালাৰত ধৰি লওক আপুনি আছে ইয়াতে আপোনাৰ আইডিটো আছে ব্লু কালাৰত তাৰ পিছত আপুনি দুজন দিছে দুজনৰ পৰা আপোনাৰ ইনকাম হ'ব 1200 টকা ফাৰ্স্ট চেক আৰু সেকেন্ড চেক তলত আছে 4 জন আছে 4 জনৰ পৰা কিমান হ'ব আপোনাৰ 2400 2400 টকা গতিকে এই 2400 টকাটো আপুনি এনে পাইছে মাই ডিয়াৰ ফ্ৰেন্ডস কাৰণ ওপৰ দুজন আপুনি দিছে তলৰ দুজন আপুনি দিয়া নাই তেখেত সকলেহে দিছে
গতিকে 4জন আহিছে হেতু আহিলে আপোনাৰ সেকেন্ড চেক আৰু থাৰ্ড চেক খনো হবলৈ হলে যেতিয়া থাৰ্ড আপুনি ইনকামটো পাব কিমান পাব 4800 টকা পাব সেই তলৰ 4জনে দিছে আপুনি তাত একো ওয়ার্ক কৰা নাই গতিকে আমি সম্পূৰ্ণ এটা এম্পাওয়ারমেন্টত কাম কৰিছো সম্পূৰ্ণ আপুনি ইয়াতে বিজনেসটো সেল কৰিব লাগে বিজনেস সেল কোনো প্ৰডাক্ট সেল নহয় মাই ডিয়াৰ ফ্ৰেন্ডস নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে ইমানটো বুজিলে যথেষ্ট ইয়াৰ উপৰিও আপোনালোকে কিছুমান ক্যাশবেক পাব এনে ধৰণে ক্যাশবেক পাব প্ৰত্যেক সপ্তাহতে আৰু কিছুমান আপোনালোকে অফাৰ পাব মাই ডিয়াৰ ফ্ৰেন্ডস ইনকাম বিলাক এনে ধৰণে হ'ব এটো হৈছে মোৰ 8 ইনকাম আপোনালোকে দেখি পাইছে বাইনাৰী ইনকাম বুলি কোৱা হয় ডে ড্ৰিম হৈছে সম্পূৰ্ণ 2 লাখ প্ল্যান 2 লাখ প্ল্যান হোৱাৰ কাৰণে ওপৰৰ পৰা ডেফটলৈকে ইকুৱেল ইনকাম ইয়াতে ডিস্ট্ৰিবিউট হয় মানে ওপৰৰ মানুহজনে যদি আপোনাৰ 1000 रुपीजৰ ইনকাম কৰে আপুনিও 1000 মেম্বাৰ যদি হয় তেতিয়া হলে আপুনি 1000 रुपीस ইয়াতে ইনকাম কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেন্ডস এতিয়া মোৰ ডাউনত যদি 1000 মেম্বাৰ আহে মই যদি জয়নিংটো দিও তেখেতেও 1000 रुपीस ইনকাম কৰিব পাৰিব ইয়াতে হৈছে হেতু প্ৰভিজনটো হেতু গতিকে চাওক এটো হৈছে মোৰ 8 ইনকাম আছিলে তো এনে ধৰণে আমাৰ ষ্টাৰ্টিংতে হৈছিলে জুনৰ পৰা কাম কৰিছো আৰু এনে ধৰণে ইনকাম খিনি কৰিবলৈ সক্ষম হৈছো ইয়াতে আপোনালোকে চাওক ইয়াতে এক মিনিট আৰু এটো এবাৰ আপোনালোকে চাই লব আমাৰ খুব এটা সুন্দৰ পৰিকল্পনা হয় যত নেকি মই আগতে কৈছো আপলাইনৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰিব ডাউনলাইনৰ পৰা ইনকাম কৰিব পাৰিব আৰু ক্ৰছ লাইনৰ পৰা ইনকামটো আপুনি পাব যেটো নেকি আপুনি ক্ৰছ লাইনক চিনি নাপায় ডাউনলাইনক আপুনি চিনি নাপায় মাত্ৰ যি দুজন আপুনি ওপৰত দিছে তেখেত সকলকে চিনি পায় সপ্তাহত আপুনি দৰমহা পাব প্ৰতিদিনে যেটো আপোনাৰ ইনকাম হয় সেটো প্ৰতি মঙ্গলবাৰে আপোনাৰ একাউন্টত ট্ৰান্সফাৰ হ'ব দৈনিক আপুনি উপাৰ্জন কৰিব পাৰিব ইয়াৰ পৰা কোনো ধৰণৰ কন্ডিশন নাই আৰু কোনো ধৰণৰ ইয়াতে টাৰ্গেট মেইনটেইন কৰিব নালাগে মাই ডিয়াৰ ফ্ৰেন্ডস আৰু কোনো ধৰণৰ মাহেকীয়া আপুনি ইয়াতে ইনকাম কৰিবৰ কাৰণে কোনো ধৰণৰ মান্থলি আপুনি পাৰচেজ কৰিব নালাগে বাৰে বাৰে আপুনি ইয়াৰ পৰা প্ৰডাক্ট অৰ্ডাৰ কৰিব নালাগে প্ৰডাক্টটো আপুনি ফ্ৰী অফ কষ্ট পাবহে আৰু সেই প্ৰডাক্টটো পাব লগতে তাতো আপুনি ইনকাম পাব সেইটোকে কৈছে ওয়ালেট ইনকাম যেটো আপোনাৰ মাহৰ শেষত ওয়ালেটৰ পৰা ফ্ৰী প্ৰডাক্ট পাব আৰু হেতুটো আপুনি পইচা তাতে ইনকামটো জেনাৰেট কৰিব পাৰিব হেতু কোৱা হৈছে জেনাৰেশন ইনকাম হেতু আপুনি স্টেপ ওয়াইজ বুজিব মাত্ৰ মই আপোনালোকক এতিয়া কলো ম্যাচিং ইনকামৰ কথা এটো চাওক এটো মই যেটো আপোনালোকক বৰ্ণনা কৰিলো মাত্ৰ ম্যাচিং ইনকামৰ কথা বৰ্ণনা কৰিলো ইয়াতে যেতিয়া আপুনি দুফালে আপোনাৰ এনে ধৰণে বাঢ়ি যাব টিমটো বাঢ়ি যাব তেনে ধৰণে আপোনাৰ ইনকামটো ফাৰ্স্ট হ'ব তাৰ পিছত আপুনি 5টা ইনকাম ইয়াৰ পৰা জেনাৰেট কৰিব পাৰিব সেইকিটা অটো জেনাৰেটেড হ'ব মানে আপুনি ইয়াতে এই যিকোনো কাম কৰিলেও ইনকাম আহিব নকৰিলেও আহিব মাহৰ শেষত যেটো আপুনি প্ৰডাক্ট পাব হেতুৰ পৰাও আপুনি ইনকামটো ইয়াৰ পৰা জেনাৰেট কৰিব পাৰিব সেইকিটা হৈছে অটো জেনাৰেটেড ইনকাম মাই ডিয়াৰ ফ্ৰেন্ডস আৰু বহুতো আছে ধৰি লওক ফাৰ্স্ট ইনকামটো যদি বুজি পায় আপোনালোকে বৰ্তমান সদ্যহতে হেতুৱে যথেষ্ট বাকিখিনি যদি বুজিবলৈ যায় আপোনাৰ পাজল হৈ যাব মাত্ৰ সেইখিনি আপুনি ইনকাম হে জেনাৰেট কৰিব পাৰিব ইনকাম হে আহিব কোনো ধৰণৰ আপুনি ইয়াতে টাৰ্গেট ফিল আপ কৰিব দিয়া নহয় কোম্পানী ফালৰ পৰা আমাৰ ডে ড্ৰিমত সেই কাৰণে ইয়াতে ইনকামটো বহুত বেছি আকৌ এটো স্ট্ৰাকচাৰটো আকৌ এবাৰ চাই লব এটো বুজিলে যথেষ্ট হয় মই খুব সুন্দৰকৈ আপোনালোকক বুজাই দিছো বুজিব পৰাকৈ প্ৰথমতে আপুনি চাওক অৰেঞ্জ কালাৰত ওপৰত আছে আপোনাৰ আইডি পাসওয়াৰ্ড আপুনি আছে বহি আছে তাৰ পিছত দুজন আহিছে দুজনৰ পৰা আপোনাৰ ইনকাম হৈছে 1200 টকা আৰু সেই দুজনৰ পৰা আপোনাৰ বাহিছে 4জনৰ পৰা 2400 টকা আৰু থাৰ্ডত আহিছে আপোনাৰ 4800 টকা সেই পেয়াৰ কেটা এনে বনি গৈছে আপুনি তাত কোনো ধৰণৰ ওয়াৰ্ক জেনাৰেট কৰা নাই এতিয়া জব বা অফিসলৈ কৰিবলৈ গলে আপুনি যেতিয়া এদিন নাযায় তেতিয়া হলে আপোনাৰ জ্বৰেই হওক কাহেই হওক যিয়ে নহওক বতৰ বেয়া হওক তেতিয়া আপোনাৰ তাতে স্যালাৰিটো ডিডাক্ট হ'ব আমাৰ ইয়াত নহয় মাই ডিয়াৰ ফ্ৰেন্ডস টিমটো আপোনাৰ যিমানে বাঢ়ি গৈ থাকিব আপোনাৰ ইনকামটো যিমানে আপুনি ধৰি লওক কাম নকৰিলেও ইয়াতে ইনকামটো আহিব কিন্তু মাহত যদি আপুনি 10 দিন নাযায় জ্বৰ কাহ যদি পানী লগা বুলি বহি থাকে তেতিয়া হলে আপোনাৰ সেই 10 দিনৰ স্যালাৰি নাপায় কিন্তু আমাৰ ইয়াতে ওয়ান টাইম যদি আপুনি 6 মাহৰ পৰা এবছৰ ডেডিকেশন দিয়ে হেতু আপোনাৰ ইনকামটো ধীৰে ধীৰে বাঢ়ি গৈ থাকিব মাই ডিয়াৰ ফ্ৰেন্ডস গতিকে আপোনালোকে চাওক কিমান এটা সুন্দৰ প্ল্যান হয়
যদি আপোনালোকে আপোনালোকৰ সুন্দৰ ইনকাম খিনি কৰিব বিচাৰে সপোনখিনি বাস্তৱত ৰূপায়ণ কৰিব বিচাৰে তেতিয়াহলে আপুনি আহক ড্ৰিমৰ জৰিয়তে খুব সুন্দৰ এটা ইনকাম জেনেৰেট কৰিব পাৰিব যত নেকি আপুনি 6 মাহ বা এবছৰ যদি ঘৰত বহি থাকে কোনো ধৰণৰ ইনকাম জেনেৰেট কৰিব নোৱাৰে আৰু মই কলো যেটো আপুনি পাৰ্চেজৰ কথা সেই পাৰ্চেজটো আপুনি চাব মাৰ্কেটৰ পৰা সদায় কৰি আছে কিন্তু তাৰ পৰিৱৰ্তে আপুনি কোনো ধৰণৰ ইয়াতে ইনকাম অপৰচুনিটি গ্ৰেব কৰিব পৰা নাই আপুনি নিজৰ প্ৰয়োজনীয় মাত্ৰ এটা প্ৰডাক্ট ইয়াতে লৈ যিকোনো এটা পাৰচেজ কৰি নিজৰ ইনকামটো জেনেৰেট কৰিব পাৰিব আমাৰ ড্ৰিম প্লেটফৰ্মৰ জৰিয়তে আৰু কিছুমান মই ইয়াতে এচিভমেন্ট আপোনালোকক দেখাই দিছো মাই ডিয়াৰ ফ্ৰেন্ড চাব 17 বছৰীয়া এগৰাকী ছোৱালী হয় আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে 17 বছৰীয়া ছোৱালী গতিকে তেখেতে আহি পেলাই ইয়াতে কেনে ধৰণৰ ইনকাম জেনেৰেট কৰিছে আপোনালোকে এবাৰ চাওক ইয়াতে বহুত এনে ধৰণে আপোনালোকে দেখিবলৈ পাব চাওকচোন আপোনালোকে এনে ধৰণে আপোনালোকে ইনকাম খিনি ইয়াতে জেনেৰেট কৰিব পাৰিব বহুতো আছে কোৱালিফিকেশন পাব ইয়াতে আপোনালোকে অফাৰ গিফ্ট পাব মই আপোনালোকক কৈছে এইখিনি চাওক এনে ধৰণে আপোনালোকে ইয়াতে আহি ইনকাম বিলাক কৰিব পাৰিব প্ৰত্যেক সপ্তাহতে অফাৰ গিফ্ট পাব প্ৰত্যেক সপ্তাহতে আপোনালোকে ইয়াৰ পৰা ইনকাম খিনি জেনেৰেট কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেন্ডছ বহুতো আছে এনে ধৰণে আপোনালোকে যেতিয়া আহিব এনে ধৰণে আপোনালোকক টিমত এড কৰা হ'ব আৰু ইয়াৰ পৰা ইনকাম খিনি আপুনি জেনেৰেট কৰিব পাৰিব এদিনৰ আমাৰ জয়নিং আপোনালোকে চাওক এদিনত এনে ধৰণে আমাৰ জয়নিং খিনি হয় এইখিনি দেখা পাইছে উইকলি ইনকাম মোৰ এটো উইকলি ইনকাম আছিলে যোৱা সপ্তাহৰ ইনকাম তো আপোনালোকেও এনে ধৰণে জেনেৰেট কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেন্ডছ বহুতো আছে এইবিলাক চাই শেষ কৰিব নোৱাৰে আপোনালোকে আৰু ইনকাম বিলাক আপোনালোকে এনে ধৰণে পাব অকনমান মই আপোনালোকক আইডিয়া দিছো এটো চাওক ডেটটো চাওক ইয়াতে 6 মাৰ্চ হয় প্ৰত্যেক সপ্তাহতে যিহেতু ইয়াতে ইনকাম খিনি আহে এটো দেখি পাইছে আপোনালোকে ড্ৰিমৰ পৰা আহিছে এটা আপডেট সফটওয়্যাৰ হয় এটো চাওক আপডেট সফটওয়্যাৰ হয় কাৰণ ইয়াতে নামটো আহিছে আপোনালোকে নিশ্চয় দেখা পাইছে ডিডি আইডি আহিছে আপোনাক দিয়া হ'ব ড্ৰিমৰ যেটো আপোনালোকক আইডি পাসওয়ার্ড দিয়া হ'ব আৰু লগতে আপুনি কিমান পাইছে কৰ পৰা আহিছে গুটেখিনি আপুনি ইয়াতে এনে ধৰণে দেখিব জানিব পাৰিব এটো চাওক এটো হৈছে আমাৰ আপলাইনমেন্ট এসপ্তাহৰ ইনকাম গতিকে এনে ধৰণে আপোনালোকে ইনকাম খিনি কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেন্ডছ এনে ঘৰত বহি টাইম পাস কৰি মোবাইলটো চাই থকাতকৈ নিজে এটা ইনকাম কৰি নিজে ইনকামটো জেনেৰেট কৰক ধুনিয়াকৈ বুজি পাইছো নামটো কি ক'লে আপোনাৰ এবাৰ জনাব Redmi K20 ধুনিয়াকৈ কৈ বুজি পাইছো আচ্ছা ঠিক আছে আপোনাক মোষ্ট ওয়েলকাম জনাইছো আপুনি আইডিটো এক্টিভেট কৰি লওক আৰু আমাৰ পৰা খুব সুন্দৰকৈ আপোনালোকে ইনকাম খিনি জেনেৰেট কৰিবৰ কাৰণে যিমানখিনি ট্ৰেডিংৰ প্ৰয়োজন হয় গুটেখিনি পাব হয় ডিয়াৰ আপুনি আসামিজতে শুনিব পাৰিব হয় আসামিজত পাব হিন্দীত পাব আপুনি সকলোতে পাব সব ল্যাঙ্গুয়েজতে আপুনি যি ল্যাঙ্গুয়েজতে কমফৰ্টেবল হয় তেনে ধৰণে পাব হয় আৰু আপোনালোকে কাৰ কি কোৱেশ্চন আছিলে খুদিব পাৰিব গুটেখিনি আনসাৰ মই আপোনালোকক ইয়াতে কভাৰ কৰিম মই আনমিট কৰিছো আপুনি ইনবক্সত লিখিবও পাৰিব তাৰো আনসাৰ দিম মই আৰু আপোনালোকে কেনেকৈ হয় মেম দেৱজিৎ বৰা নাপালে নেকি এবাৰ মই আপোনাক বুজাই গলো ইমান সুন্দৰকৈ বুজাই গলো আপুনি বুজি নাপালে নেকি আমাৰ লিডাৰ আছে ইয়াতে লিডাৰে বুজাই দিব তেখেতে খুদিছে কামটো খুমালে কেনেকৈ ইনকাম হ'ব এবাৰ আকৌ বুজাই দিব নেকি আপুনিটো মাজনি একদম ফাৰ্ষ্টৰ পৰা আছে মোৰ বুজুৱাত ক'ত গণ্ডগোল হ'ল আপোনালোকে এবাৰ কওকচোন ইয়াতে আছে মঞ্জু ভক্ত আনমিউট কৰা আৰু এবাৰ তুমি ধুনিয়াকৈ বুজাই দিয়া তেওঁ খুদিছে যে মই কামটোত সোমালে ইনকামটো ক'ৰ পৰা জেনেৰেট হ'ব এতিয়া আগৰকি প্ৰথমতে এক মিনিট মানে খুদিছে ইমান ধুনিয়াকৈ বুজাই দিছে খুব সুন্দৰকৈ বুজি পাইছো কিন্তু আপুনি বুজি নাপালে মঞ্জু তুমি হ্যান্ড ৰেজ কৰা এক মিনিট ৰিকুৱেষ্ট এটা গৈছে তুমি বুজাই দিয়া যে কেনেকৈ ইনকামটো হ'ব তেখেতে খুদিছে ৰিকুৱেষ্ট গৈছে মঞ্জু হয় নমস্কাৰ মোৰ নাম মঞ্জু ভক্ত হয় আৰু মই এই প্লেটফৰ্মত কৰি থকা আজি 7 মাহে হ'ল তো ইয়াতে আপোনালোকে প্ৰথমতে হৈছে গুটেখিনি মিটিংখন ভালকে শুনিব লাগিছিল যেহেতু মিটিং এখনত আছে আৰু ইয়াতে কেনেকৈ জয়েন হ'ব লাগিব
ফাৰ্স্ট টাইম হৈছে আপোনালোকে প্লেটফৰ্মটোৰ পৰা কিবা এটা ল'ব লাগিব মেম ভইচ আহিছে নে মোৰ নেটৱৰ্কৰ প্ৰব্লেম আহিছে ঠিকে আছে ক্লিয়াৰ আছে কন্টিনিউ যিকোনো এটা প্ৰডাক্ট ল'ব লাগিব আৰু লৈ আপোনালোকে আইডি এক্টিভেট আপোনাৰ আপলাইন যিগৰাকী হয় তেওঁ আইডি দিব পাছপোৰ্ট দিব আৰু গ্ৰুপত এড কৰিব আপোনালোকক শুনি আছো ভাল লাগিলে বহুতে লিখিছে ভাল লাগিছে প্ৰব্লেম দি আছে আজি তো এতিয়া আপোনালোকে হয় হয় মেম আপুনি অকমান ঠিক আছে মই কৈ দিছো চাব মাই ডিয়াৰ ফ্ৰেণ্ডছ এটা প্ৰডাক্ট আপুনি ইয়াতে প্লেস কৰিব লাগিব যেনেকৈ আপুনি মই আকৌ কৈছো কাৰণ আমাৰ টাইমটো কম আছে মই আকৌ এবাৰ আপোনালোকক বুজাই দিছো বহুতে লিখিছে বৰ ধুনীয়াকৈ বুজি পাইছো অৰ্চনা পাঠক বন্তি সোণোৱাল ৰিয়েলমি বুলি আহিছে কেইবাগৰাকীও কিন্তু আপুনি কিয় বুজি নাই পোৱা মই সেইটো বুজি নাপালো চাব মই আকৌ এবাৰ ট্ৰাই কৰিছো আপুনি এটা সাইলেন্ট পৰিবেশত বহক হা মিটিংত যেতিয়া আহিছে এটা সাইলেন্ট পৰিবেশত বহিব লাগে তেতিয়া সুন্দৰকৈ বুজি পায় যাতে আপোনাৰ টাইমটো বৰবাদ নহওক আমাৰ টাইমটো মানে মিছ নহওক এতিয়া প্ৰথম কথা হৈছে এটা অৰ্ডাৰ প্লেস কৰিব লাগিব অৰ্ডাৰ আপুনি হেলথৰ প্ৰডাক্টৰ পৰা স্টাৰ্ট কৰিব পাৰে নহলে আপুনি ডেইলি এসেনশিয়েল ল'ব পাৰিব যিকোনো আপুনি নিজৰ পছন্দ অনুসাৰি যিটো নেকি আপুনি কাইলে মাৰ্কেটৰ পৰা কিনিবলগীয়া হৈ আছে হেতুকে ল'ব তাৰ পাছত আপুনি ইয়াতে আপোনাক আমাৰ কিছুমান এক্টিভ গ্ৰুপ আছে সেই গ্ৰুপখিনিত আমি এড কৰিম এড কৰাৰ লগতে আপুনি এই জুম এপত মিটিংখন যেনেকৈ এটেন্ড কৰিছে ঠিক তেনেধৰণে মিটিংত আপোনাক 7 দিনৰ কাৰণে আমি এটা ট্ৰেইনিং সেশন দিম ট্ৰেইনিং ল'ব লাগিব ট্ৰেইনিং লোৱাৰ পিছতে আপুনি ওয়াৰ্কটো বুজি পাব আমাৰ মেইনলি ওয়াৰ্ক হৈছে ওমেন এম্পাৱাৰমেন্ট আমি পারফেকশন অনুসৰি মানে এগৰাকী মানুহ ইয়াতে জয়েন হৈ কেনেকে ইনকাম কৰিব পাৰি সেইটো হৈছে আমাৰ ওয়াৰ্ক আপুনি যি ধৰণে আহিছে ইনকাম কৰিবলৈ আন দুজনক আপুনি এই অপৰচুনিটিটো দিব লাগিব আমি হৈছো সম্পূৰ্ণ এটা বিজনেস প্ৰভাইডাৰ হয় অপৰচুনিটি প্ৰভাইডাৰ হয় আমি বিজনেসটো আনক দিম ইয়াতে প্ৰডাক্ট সেল কৰিব নালাগে প্ৰডাক্টটো মাত্ৰ ওয়ান টাইম আপুনি অৰ্ডাৰ কৰিব লাগিব প্ৰডাক্ট পাই যাব মানে আপোনাৰ ঘৰত আপোনাৰ টকাটো ঘুৰি গৈছে যেনেকৈ আপুনি কাইলে মাৰ্কেটৰ পৰা শ্যাম্পু লব নহলে ধৰি লওক কিবা হেলথৰ প্ৰডাক্ট লব তেনে ধৰণে আপুনি এটা প্ৰডাক্ট ললে হওক প্ৰডাক্টটো কোনো ধৰণৰ মানে এটো হৈছে মাধ্যম মাত্ৰ প্ৰডাক্টটো পিছলে থৈ দিয়ক আমি কোম্পানীত এন্ট্ৰি কৰিবৰ কাৰণেহে মাত্ৰ এটা প্ৰডাক্ট অৰ্ডাৰ কৰিব লাগে ঠিক আছে গতিকে আপুনি আহিছে আপোনাৰ গ্ৰুপত এড কৰা হ'ব আৰু কেনেকৈ দুজন আপোনাৰ জৰিয়তে আপোনাক বিচাৰিব আপুনি বিচাৰিব নালাগে সেইটো ভুল নবুজিব আপুনি যেনেকৈ আজি বিচাৰি আহিছে বেলেগৰ জৰিয়তে মিটিংখন এটেন্ড কৰিছে তেনেকৈ আপোনাক বিচাৰি আহিব আৰু দুজন জয়েন কৰিব আপোনাৰ ইনকাম 1200 টকা হ'ব ডায়মণ্ড এন্ট্ৰি কথা বৰ্ণনা কৰিছো ভুল নবুজিব ডায়মণ্ড এন্ট্ৰিত আপুনি 1200 টকা ইনকাম হ'ব আৰু সেই দুজনৰ পৰা আপোনাৰ টিমটো বাঢ়ি গৈ থাকিব 4 জন হ'ব 8 জন 10 জন 12 জন তেনে ধৰণে আপোনাৰ বাঢ়ি গৈ থাকিব আৰু মাই ডিয়াৰ ফ্ৰেণ্ডছ এটো ভাল ধৰণে আপোনালোকে ইয়াতে বুজি লওক যে ইয়াতে আমি 2000 3000 5000 টকা ইনকাম কৰিবলৈ অহা নাই বিজনেস এটো হৈছে সম্পূৰ্ণ বিজনেস লাখ টকাৰ বিজনেস হয় আজি মই যেনেকৈ কৰি আছো আমাৰ টিম মেম্বাৰ সকলে তেনে ধৰণে ইনকাম কৰি আছে এই প্লেটফৰ্মৰ জৰিয়তে গতিকে তেনে ধৰণে আপুনি চাব মই আপোনালোকক এটা মোৰ যেটো আইডি আছে ফাৰ্স্ট আইডি আমি ইয়াতে তিনিটা আইডিত কাম কৰিব পাৰিছো বুজি পাইছো মেম ভালকে থ্যাংক ইউ মোস্ট ওয়েলকাম মাইনা বুলি আহিছে ৰাধিকা ঠিক আছে এতিয়া চাব আমি ইয়াতে তিনিটা আইডিত কাম কৰিব পাৰো ওয়াৰ্কটো আমি তিনিটা আইডিত কৰি আছো তো কেনে ধৰণে ইয়াতে ইনকাম খিনি জেনাৰেট হৈছে মোৰ ফাৰ্স্ট আইডিটো মই আপোনালোকক ওপেন কৰি দেখুৱাইছো আৰু ডি ড্ৰিমত আহিলে আপোনালোকক এনে ধৰণে আইডি পাসওয়াৰ্ড আমি দিম এখিনি চাওক আমাৰ যিসকল টিম মেম্বাৰ আছে তেখেত সকলৰ আইডি পাসওয়াৰ্ড মোৰ ইয়াতে আছে মোৰ যেটো ফাৰ্স্ট আইডি আছে মই সেটো আপোনালোকক ওপেন কৰি দেখুৱাইছো জুন মাহৰ পৰা ওয়াৰ্ক কৰিছো এক্টিভলি আৰু ফাৰ্স্ট আইডি এতিয়া মোৰ ইনকাম হৈছে আপোনালোকে চাওক ইয়াতে আৰু কিমান হৈছে টোটাল পে আউট এটো টোটাল ইনকাম চাওক আপোনালোকে 2,27,400 টকা জুন মাহৰ পৰা ওয়াৰ্ক কৰিছো আৰু আপোনালোকে চাওক ইয়াতে মোৰ ডাউনলাইন কিমান আছে 3615 জন আছে 3615 জন
গতিকে মই 0ৰ পৰা আৰম্ভ কৰিছিলো আপুনিও আজি 0ৰ পৰা আৰম্ভ কৰিব লাগিব আৰু এনে ধৰণে ইনকামখিনি কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেণ্ডছ টোটেল এটো চাওক ইয়াতে ইনকামটো হৈছে কিমান 2,27,400 টকা এনেকুৱা কোনটো এটা প্লেটফৰ্ম আছে যত নেকি আপুনি ইন্ডিয়ান কনসেপ্ট হয় সম্পূৰ্ণ যত নেকি এনে ধৰণে ইনকামখিনি কৰিব পাৰিব গতিকে খুব আপোনালোকে ভাবিব নালাগে চিন্তা কৰি থাকিব নালাগে আমি কামখিনি কেনেকৈ কৰিম আমি কাম শিকাবৰ কাৰণে আছো আমাৰ ইণ্ডিয়া টিমৰ মেম সকল আছে যেটো নেকি আমি ইণ্ডিয়া টিমতো কৰি আছো এজ এ লিডাৰ হিচাপে মই আৰু আপুনি অসমৰ পৰা বহুত তেনে ধৰণৰ লিডাৰ পাব বহুত লিডাৰ ক্ৰিয়েট হৈ গৈছে আৰু ইয়াতে আপোনালোকে মেম্বাৰ দেখিয়ে পালে কিমান হৈছে গতিকে আপোনালোকে মিস নকৰিব যি সকলে বুজি পাইছে সোনকালে আইটিটো এক্টিভেট কৰিব সিনিয়ৰৰ জৰিয়তে আৰু ইয়াতে প্লাস পইণ্ট আৰু এটা আছে যেতিয়া আপুনি আইডি এক্টিভ কৰিব আইডি এক্টিভেট কৰাৰ লগে লগে আপোনাৰ সিনিয়ৰে যিজন জয়েন দিব সেইজনৰ ইনকামটো আপোনাৰ ডাউনত যাব আপোনাৰ আইডি ইনকামটো হ'ব তো সেইটো কাৰণে ইয়াতে ইনকামটো বেছি হয় মাই ডিয়াৰ ফ্ৰেণ্ডছ অকনমান আনমিউট কৰিছো আপোনালোকে কিবা আছিলে যদি ক্লিয়াৰ কৰি লওক খুধক हेलो হয় কক ফার্স্ট কিমান মই মানে প্ৰথমৰ পৰা জয়েন হ'ব নোৱাৰিলো ফার্স্ট কিমান টকাৰে মানে বস্তুটো কিনিব লাগিব হেতু শুনিলো মানে মই এটা আপোনাৰ ওপৰত ডিপেন্ড কৰিব হা আপুনি যদি 3000 টকা ইনকাম কৰিব বিচাৰে আপুনি 2300 টকা এটা প্ৰডাক্ট অৰ্ডাৰ কৰিব লাগিব আৰু এটা আছে 4500 টকা 4500 টকা আপুনি পাৰ ডে প্ৰতিদিনে যদি ইনকাম কৰিব বিচাৰে তেতিয়া হলে আপুনি 3300 টকা আৰু এটা আছে ডায়মণ্ড এন্ট্ৰিটো যেটো মই কলো 6000 টকা ইনকাম কৰিব পাৰিব প্ৰতিদিনে হেতু কৰিবলৈ হলে আপুনি 4400 টকাৰ এটা প্ৰডাক্ট অৰ্ডাৰ কৰিব লাগিব এটো প্ৰডাক্টটো মানে অল খোৱা লোৱা আৰু মানে কসমেটিক যিকোনো বস্তু নে কি হয় বাৰু হেতু বুজি না হয় কসমেটিক লব পাৰিব আপুনি এতিয়া আমাৰ বাথৰুমত সকলোকে শ্যাম্পু লাগে শ্যাম্পু লব পাৰিব আপোনাৰ যদি ব্লাড কম আছে তেনে ধৰণৰ প্ৰডাক্ট লব পাৰিব আৰু আমাৰ প্ৰডাক্টখিনি হৈছে সম্পূৰ্ণ আয়ুৰ্বেদিক প্ৰডাক্ট কোনো ধৰণৰ ইয়াতে আপুনি সাইড এফেক্ট নাপায় সম্পূৰ্ণ হাৰ্বেল হয় আমি যেনেকৈ অসমীয়াত আমাৰ আছে যিবিলাক হাৰ্বেল প্ৰডাক্ট আছে শিলিখা আছে আমলখি আছে জবা আছে ৰক্ত জবা আছে এইবিলাকৰ মানে জৰিয়তে তৈয়াৰী প্ৰডাক্ট হয় হালদি চন্দন ফেস ওয়াশ আছে আমাৰ ইয়াতে হয় বাইদেউ কিমান কিমান টমেটো হেল্ল হেল্ল হয় কওকচোন এজনকৈ সোধক মানে লোৱেষ্ট টকাৰ পৰা কিনিব পাৰিম বাৰু 3000 টকা আপুনি 3000 টকা আপোনালোকে ৰিজয়েন কৰিব নেকি কওকচোন টাইমটো মানে কম আছে ইয়াতে মাত্ৰ 2 মিনিট আছে ৰিজয়েন কৰিব নেকি আপোনালোকে কক এবাৰ মোক আগতে কনফাৰ্ম কৰি লওক যদি ৰিজয়েন কৰে মই ৰিজয়েন কৰি দিম হয় মেম ৰিজয়েন কৰিম আচ্ছা ঠিক আছে ৰিজয়েন কৰি দিব যদি কাট খাই যায় একেটা লিংকতে হয় কওকচোন কি আছিল এতিয়া সোধক আৰামছে সোধক হয় মই কমত সোমাইছিলো হয় হয় আপুনি যদি আইডি এক্টিভেট কৰিছে মাজনি তেতিয়া হলে আপুনি আমাৰ যেটো এক্টিভ গ্ৰুপ আছে তাতে খুধিব পাৰিব হা আপুনি যদি জয়েন কৰিছে তেতিয়া হলে আপুনি ইয়াতে কোৱেশ্চন নকৰিব আমাৰ এখিনি হৈছে সম্পূৰ্ণ ইনএক্টিভ মেম্বাৰৰ কাৰণে হয় কওকচোন আৰু কাৰ আছিলে নতুন মেম্বাৰ হেল্ল মোৰ আছিলে বাইদেউ কিন্তু এগৰাকী একোৱে শুনিয়ে নাপালে ৰিজয়েন কৰাই দিবা এইটোৱে কানেক্ট কৰিব নোৱাৰিব ৰিজয়েন কৰাই ঠিক দিবা আছে কক ম্যাডাম গুড মর্নিং ম্যাডাম সিকান্দার হয় সিকান্দার কক মানে মোৰ এজন নিউ মেম্বাৰ আছে দেৱজিত বৰা সিহঁতক ৰিটাৰ্ণ কৰিব কৈ আছো কিবা সুধিব আপুনি কিবা নাই বুজি পাইছে দেৱজিত বুলি কৈছে বুজি পাইছেনে আপুনি আৰু কোন কোন আছিলে আপোনালোকে সুধিব পাৰিব হা প্ৰিয়াঞ্জু হৈছিলো বুজি ভালকৈ আচ্ছা ধন্যবাদ প্ৰিয়াঞ্জু ভাল লাগিছে মই জয়েন কৰিম ধন্যবাদ কিশোৰ হয় কক আপোনালোকে আৰু কি সুধিবলগীয়া আছে সুধিব পাৰিব আৰু যি সকলৰ কিবা কোৱেশ্চন সুধিম বুলি ভাবিছে আপোনালোকে ৰিজয়েন কৰি দিব হা কাট খাই যাব এতিয়া খুব ভাল প্ল্যান হয় আপোনালোকে ঘৰত বহি চাওক আপোনালোকে চাব হা মই মানে কেইটামান কথা কৈছো সম্পূৰ্ণ এটা কেৰিয়াৰ অৰিয়েন্টেড প্লেটফৰ্ম হয়
যত নেকি আপুনি ইয়াতে 4,400 টকাৰ প্ৰডাক্ট এটা প্লেচ কৰিলে বেলেগৰ পৰা আপুনি ইনকাম কৰিব নোৱাৰে কিন্তু আমাৰ ইয়াতে ইনকাম কৰিব পাৰিব এটা বিজনেস ষ্টাৰ্ট কৰিবৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হয় আপোনালোকে নিজে গম পায় গতিকে চাওকচোন ইয়াতে আপুনি প্ৰডাক্টটো পাব আৰু লগতে এটা লাইফ টাইমৰ কাৰণে আপুনি লাখ টকাৰ ইনকাম কৰাৰ সুবিধা পাব ফিউচাৰ আপোনালোকে মানে সম্পূৰ্ণ চেভ কৰিব পাৰিব হয় গিন্তু বৰা আপুনি কিবা সুধিব নেকি LLB বুলি আহিছে আপুনি কওকচোন কি কব কৰি শইকীয়া ৰাকেশ আৰু আহিছে আপোনালোক মোবাইলৰ নামত আহিছে ৰিয়েলমি আহিছে আপুনি কওক কিবা সুধিব পাৰিব গিন্তু বৰা আপুনি কি কৈছে